যোৰহাটৰ যান-জঁটৰ সমস্যাই জ্বলা-কলা খুৱাইছে যোৰহাটবাসীক। অন্যতম প্ৰধান সমস্যাৰূপে দেখা দিছে যান-জঁটৰ সমস্যাই। এয়া চাওক। যোৰহাটৰ গড়ালিৰ ITR সন্মুখৰ মূল পথটোলৈ বাহনসমূহৰ কিমান দীঘলীয়া শাৰী, ফলত কাৰ্মেল স্কুলৰ লগত বিভিন্ন শিক্ষানুষ্ঠানলৈ যোৱা বহু পৰীক্ষাৰ্থীয়ে সময়ত স্কুল নোপোৱাৰ অভিযোগ উত্থাপন হৈছে। আনহাতে এই দৃশ্যলৈ মন কৰক। নগৰৰ KB ৰোডৰ দৃশ্য হয় এয়া। চাওক বাহনসমূহৰ কিমান দীঘলীয়া শাৰী। সেয়েহে পৰীক্ষাৰ্থীসকলৰ লগতে সময়ত পাবলগীয়া ৰেলৰ আৰু বিমানৰ যাত্ৰীসকলেও যাতে সময়ৰ বহু আগতেই ওলাই আহে। নহ'লে এনে যান-জঁটৰ মাজত সোমাই পৰিলে সকলো খেলিমেলি হ'ব। এই যান-জঁটৰ সমস্যাই যোৰহাটবাসীক জ্বলা-কলা খুৱাইছে। যোৰহাটত যান-জঁটৰ সমস্যাই ব্যাপক ৰূপ ধাৰণ কৰিছে আৰু যোৰহাটৰ যান-বাহন শাখাৰ আৰক্ষী নিদ্ৰামগ্ন হৈ শুই আছে। আজি যোৰহাটত যিটো যান-জঁট হৈছে, আজি বিশেষকৈ গড়ালি আৰু KB ৰোডত একদম চিনামৰাৰ পৰা ইফালে যোৰহাটৰ ৰজাবাৰীলৈকে এই সুদীৰ্ঘ পথছোৱাত মানুহ আজি ৰাতিপুৱা অহা যোৱা কৰিব পৰা নাই। ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ আহিব পৰা নাই। পৰীক্ষা আছিলে আজি APSC কিবা পৰীক্ষা আছিলে বা অন্যান্য কিবা পৰীক্ষা আছিলে, সেই পৰীক্ষাৰ্থীসকল পৰীক্ষা দিবলৈ যাব নোৱাৰিলে। বহুতে অফিচত গৈ উপস্থিত হ'ব নোৱাৰিলে। বিভিন্ন গুৰুত্বপূৰ্ণ এম্বুলেঞ্চ, কেইবাখনো এম্বুলেঞ্চ তাত ফচি থাকিলে। ব্যাপক যান-জঁট হৈছে। কাৰ্মেল স্কুলৰ সন্মুখত 3 লাইনকৈ তাত কি কৰে, 3 লাইনকৈ গাড়ী ৰখাই দিয়ে। এটা অবিবেচক কাণ্ড কৰে কাৰ্মেল স্কুলৰ কৰ্তৃপক্ষই। গাড়ীসমূহ তাত ৰাখিবৰ কাৰণে কোনো ব্যৱস্থা নাই আৰু আমাৰ জিলাৰ আৰক্ষীসকলে, আমাৰ যান-বাহন শাখাৰ আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা নলয়। আমি দেখিবলৈ পাইছোঁ KB ৰোডতো বা যোৰহাটৰ বিভিন্ন পথতো ইমানেই যান-জঁটৰ সমস্যা বৃদ্ধি পাইছে যে সাধাৰণ পথচাৰী এতিয়া চলাচল কৰিব নোৱাৰা হৈছে। মই এই ক্ষেত্ৰত জিলা উপায়ুক্ত মহোদয়কো অনুৰোধ জনাইছোঁ যাতে এই ক্ষেত্ৰত সাধাৰণ নাগৰিকসকলক সকাহ দিবৰ কাৰণে তেওঁ যাতে যান-বাহন শাখাৰ আৰক্ষীসকলক কঠোৰ নিৰ্দেশ দিয়ে আৰু এই ক্ষেত্ৰত 3 লাইন 4 লাইনকৈ গাড়ী ৰখা যিটো ব্যৱস্থা, সেই ব্যৱস্থা বন্ধ কৰিব লাগে আৰু ভালকৈ যোৰহাটখনত যান-বাহন যিটো যান-জঁট ভাঙিব লাগে। যোৰহাটৰ পৰা নিকি আহমেদৰ ৰিপৰ্ট, তৰংগ লাইভ।